Hey guys, কি খবৰ? বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিব বিচাৰিছোঁ মই মোৰ চেনেলত। আজি মই আহিছোঁ গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰৰ ফালে ফুৰিবলৈ আহিছিলোঁ। ভাবিলোঁ আজি এটা সৰু ভিডিঅ' বনাওঁ। এয়া চাওক, মোৰ ওচৰত নাই ভাল মাইক নাই, একো নাই, কোৱালিটি চাউণ্ড কোৱালিটি ভাল নাপাব পাৰে। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ, বঢ়িয়া। ভাবিলোঁ ভ্লগ টাইপৰ এটা ভিডিঅ' বনোৱা যাওক। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ সূৰ্য পাহাৰৰ। আমি বেছি ওপৰলৈ অহা নাই, বাট ট্ৰাই কৰিছোঁ অকণমান পৰিৱেশটো চাবলৈ। হেভ এ লুক জেগা চাওক, চাৰিওফালে পাহাৰ, সেইফালে পাহাৰ আছে। এয়া এটা মন্দিৰ, আগৰ দিনৰ হেৰি সূৰ্য পাহাৰ। আমি কিতাপত পঢ়িব পাৰিছিলোঁ আগতে সূৰ্য পাহাৰৰ বিষয়ে। ভাবিলোঁ এবাৰ চাই যাওঁ। এয়া আহক, উপভোগ কৰক। এয়া সূৰ্য পাহাৰৰ এয়া ধুনীয়া মনোমোহা পৰিৱেশ। এয়া চাওক, এয়া পুখুৰী, এয়া আগৰ দিনৰ কিমান ধুনীয়া। মোৰ চাউণ্ড কোৱালিটি ভাল নহ'ব পাৰে আপোনালোকে, যিহেতু মই মাইক ব্যৱহাৰ কৰা নাই। এটা হঠাতে বনোৱা এটা ভিডিঅ', সেয়েহে মই বনাইছোঁ, ট্ৰাই কৰিছোঁ। সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। পাৰিলে আহিব এবাৰ, চাই যাবহি। মই আপোনালোকক ভালকৈ গোটেই চিনেৰীটো দেখুৱাব ট্ৰাই কৰিম। কি ধুনীয়া পৰিৱেশ, এয়া চাওক। এয়া গৈ আছোঁ, অকণমান চাবলৈ চেষ্টা কৰি আছোঁ। কি ধুনীয়া পৰিৱেশ, এয়া চাওক, এটা মনোমোহা পৰিৱেশ। সোঁফালে এয়া পাহাৰ, এয়া জুম কৰি দিছোঁ মই। চাউণ্ড কোৱালিটি ইমান ভাল নাপাব পাৰে, তাৰ কাৰণে ক্ষমা খুজিছোঁ। এয়া চাওক, সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। এতিয়া যাব ওলাইছোঁ, বেছি দেৰি থাকিব নোৱাৰোঁ, যিহেতু আমি এটা বিশেষ কাম লৈ আহিছিলোঁ। পটককৈ টাইম পালোঁ, সেইবাবে ইয়াত সোমাই গ'লোঁ। চিৰিয়াছলি এতিয়া যাব লৈছোঁ আমি। মই দুজন দাদাৰ লগত আহিছিলোঁ। চাওক, সঁচাকৈ ধুনীয়া পৰিৱেশ। পাৰিলে আহিব ইয়াত কেতিয়াবা, যদি সময় পায়। কেতিয়াবা গোৱালপাৰা চাইডে আহিলে এইফালে আহিব, সঁচাকৈ বহুত ভাল পাব। সঁচাকৈ ধুনীয়া পৰিৱেশ, মজা লাগিছে। এয়া চাওক পাহাৰ, কি ধুনীয়া মজা পাহাৰ, মজা চালিয়া ঠাই। এয়া চাওক চালিয়া ঠাই। চিৰিয়াছলি আহিব এদিন, মজা লাগিব, চালিয়া লাগিব পূৰা। আজিলৈ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে খতম কৰিছোঁ, যিহেতু এটা শ্বৰ্ট ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বহুত মানুহে গম পায় যে হয় জেগা এটা আছে কুঁহিয়াত, যাতে আৰু চবেই চাব আহে। কাৰণ এইবোৰ আমাৰ অসমৰ বস্তু হয়, বহুতে নাজানে এইবোৰ কথা। ময়ো জনা নাছিলোঁ, কিন্তু মই আজি গম পালোঁ, আহিলোঁ, ঘপককৈ চাই গ'লোঁ। সৰুতে এটা ভিডিঅ' বনাব ট্ৰাই কৰিলোঁ, উইদাউট মাইক। মোৰ ওচৰত ভাল মাইক নাই, একো নাই, তথাপিও মই বনাবলৈ ট্ৰাই কৰিলোঁ, কেৱল আপোনালোকৰ বাবে, যাতে কোনোবাই গম পায়। চিৰিয়াছলি সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। আকৌ এবাৰ চাই লওক ভিডিঅ'টো শেষ কৰাৰ আগত। দেখুৱাইছোঁ, সেয়া চবকে দেখুৱাইছোঁ, এয়া বঢ়িয়া। তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেল দ্য লাষ্ট বেঞ্চক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।